হাই গাইজ, মোৰ এটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে। মই আছোঁ বৰ্তমান ৰঙিয়া ভৈৰাৰ মৰাঞ্জনাৰ হাতীহলা পথাৰত। তো শংকৰ সংঘৰ অধিৱেশন আজিৰ পৰা আৰম্ভ হৈছে, সকলোৱে গমেই পায়। তো আজি প্ৰথমটো দিন, আমি এইমাত্ৰ আহি পাইছোঁ। আপোনালোকক গোটেইখিনি দেখাই যাম। তো ঢেৰ মানুহ আৰু লাখ লাখ মানুহ। তো সেইফালে আপোনালোকক গেটৰ ফালে গৈ আছোঁ, দেখাই যাম। তো চাই থাকিব। আপোনালোকক দেখাই যাম, চাই থাকিব। মানুহবিলাক চাওকচোন, সেইখন গেটখনৰ ফালে আমি গৈছোঁ। তো এয়া গেটখন চাওকচোন, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 93 সংঘৰ অধিৱেশন। গেটখন চাওকচোন, কি ধুনীয়াকৈ ফুলৰে দিছে। এইফালে অনুষ্ঠানবিলাক চলি আছে। তো মানুহ চাওক, গেটখন দেখালোঁ, শিবিৰবিলাকতো দেখাইছে, কিমান মানুহ কিমান জিলাৰ পৰা আহিছে। তো বহুত 3-4 দিন আগৰ পৰা আহি আছে, কিছুমানেতো বহুত আগৰ পৰা আছে, কিছুমানে কালি আহিছে। তো এতিয়া আমি মেইন নামঘৰটোলৈ গৈ আছোঁ। এইবাৰ আপোনালোকক নামঘৰটো দেখাইছোঁ। সিদিনাতো মই ভিডিঅ'টোত দেখাইছিলোঁ বাৰু, সিদিনা প্ৰস্তুতি চলিহে আছিল। তো আজি আৰু পূৰা আৰম্ভ হৈছে, আৰু 2 দিন আছে। আজি প্ৰথমটো দিন, চাই থাকিব আপোনালোকে, গোটেইখিনি দেখাবলৈ পাবই। মই যদি কালিও আহোঁ আপোনালোকক দেখাম বাৰু। আজিখিনি চাই লওক। আমি নামঘৰৰ ভিতৰত প্ৰৱেশ কৰিছোঁ, আপোনালোককো দেখাই যাম। এয়া চাওকচোন, নামঘৰৰ সন্মুখতে কি ধুনীয়া ডাঙৰ জাপিটো। তো মই সিদিনা আহোঁতে জাপিটো প্ৰস্তুত কৰি আছিল, আজি কি ধুনীয়াকৈ দিছে ইয়াত। এয়া ভকতসকলে কৈ আছে। এয়া নামঘৰটো চাওকচোন, চব খেৰেৰে বাহিৰে সজাইছে, কি ধুনীয়া। নামঘৰত সেৱা কৰিলোঁ। এতিয়া আমি বাণিজ্য মেলা চাবলৈ গৈ আছোঁ। মানুহ আপোনালোকে কম দেখিছে, কাৰণ চব তাতে আছে ন বহি, চবেই যিহেতু অনুষ্ঠানতে বহি আছে। তো বেছিভাগে এনেকৈ আছে, আৰু বেছিভাগ তাতে আছে, সেইকাৰণে মানুহ কম দেখিছে। আৰু ইমান ডাঙৰ, কিমান বিঘা মাটিত হৈছে, তো কিমান ডাঙৰ হ'ব ভাবিছোঁ আপোনালোকে। কি ধুনীয়াকৈ বাঁহৰ দিছে, ইমান ডাঙৰ। কি বাঁহ এইবিলাক? ভলক বাঁহ, একদম ডাঙৰ। এইবিলাক বাচন, কাপোৰ লৈ ল'লোঁ দাদাৰ পৰা এইযোৰ ভাল লাগিব ন ক'বচোন। আৰু এইবিলাক আছে, আৰু কাপোৰ আছে দাদাৰ তাতে। তো মই এইযোৰ লৈ ল'লোঁ, 2200 কৈছিল, আৰু মিলাই কিনে ল'লোঁ। পূৰা বোৱা কাপোৰ লৈ ল'লোঁ। ঘৰত গৈ কিনে আপোনালোকক দেখাম বাৰু। মই ল'লোঁ 2যোৰ, বাই ল'লে এযোৰ। তো ঘৰত গৈ আপোনালোকক দেখাই আছোঁ। এতিয়া কিবা খাই লওঁ, বহুত ঘূৰিলোঁ। এই আৰু মেলা, বাণিজ্য মেলা আপোনালোকক দেখালোৱে। এতিয়া কিবা খাব আহিছোঁ আমি।
ইয়াৰ এযোৰ ৰঙা ল'লোঁ আৰু এযোৰ বগা আপোনালোকক ঘৰত গৈ কিনে ভালদৰে দেখাম দেই চেক দেখাওঁ চাওকচোন কি ধুনীয়া গ্ৰন্থমেলাত চাওক গাইজ ট্ৰেডিশ্যনেল এইবিলাক চব বাঁহী তবলা চব পাব জাপি বাঁহৰ ব্ৰাছ চাওক এটা চাওকচোন গাইজ বাঁহৰ ব্ৰাছ বোলে এইটো বাঁহৰ হয় এইটো এঙা আছে দাঁতত যে বহে এঙা আৰু অগনাবিলাকত কিমান অগনা হ'লে 100 বাজৰা সব বাজে যদি স্কেলৰ লাগে সেও আছে সৰু সৰু জাপি পুলিচটো কয় গেধা হৈ যাব কগনা এইবিলাক চাওক ঢোল পেঁপা চব পাব ইয়াতে এইবিলাক বটত নহয় পানী খাব পাৰি চাগে এইবিলাক চাওকচোন কি ধুনীয়া জাপিৰে চাবিৰ ৰিং তাৰপিছত এইবিলাক কাণফুলি জাপিৰে গাইজ বাঁহৰে পানী বটল 150 টকা বোলে আপোনালোকে আহিলে নিব পাৰিব কি ধুনীয়াকৈ বনাইছে আমি এতিয়া ৰোল খাওঁ ৰোল খাই কিনে ঘৰত যাওঁ আৰু বহুত চালো ভাগৰো লাগিছে এতিয়া পুৰা গধূলি হ'ল লাইট টাইট জ্বলালে আমি দুপৰীয়াতে আহিছিলোঁ আৰু মানুহবিলাক চাওকচোন এইবিলাক শিবিৰবিলাকত আমি যাবই নাপালোঁ ইমান ডাঙৰ এৰিয়া তো ইমান সোনকালে ঘূৰি শেষ কৰিব নোৱাৰি আৰু অলপ সময় লৈ আহিব লাগিব দিনটো লৈ আমি যিহেতু 1টা মানত আহিছিলোঁ এয়া মানুহ চাওক এতিয়া আমি ঘৰত গৈ আছোঁ আমি আহিছিলোঁ 1টা মান বজাতে এতিয়া 5টা বাজি গ'ল ইমান ডাঙৰ এৰিয়া একেবাৰে শেষ কৰিব নোৱাৰি আধিটো আমাৰ ৰৈয়ে গ'ল তো আজিৰ বাবে শেষ কৰিলোঁ আৰু এতিয়া ঘৰত গৈ থাকোঁ কাৰণ এফালে আন্ধাৰলৈ স্কুটি ওলাব নোৱাৰিম তাত স্কুটি থোৱা আছে আমাৰ তো আজিৰ ভিডিঅ'টো আৰু ইয়াতে শেষ কৰোঁ যদি চাই ভাল পায় লাইক কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব গতিকে আজিলৈ ভিডিঅ'টো দিছোঁ বাই বাই